আপোনাৰ ল'ৰা ছোৱালীয়ে গণিত বিষয়লৈ ভয় কৰে নেকি? চিন্তা নকৰিব, ছেকেণ্ডৰ ভিতৰত যোগ বিয়োগ পূৰণ হৰণৰ উত্তৰ মুহূৰ্ততে দিব পাৰিব। এতিয়াই পঠিয়াই দিয়ক কামৰূপ জিলাৰ বেজেৰা এবাকাছলৈ। এই চেণ্টাৰটোত প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এবাকাছ প্ৰশিক্ষণ দি থকা হৈছে। অংকৰ ক্ষেত্ৰত বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত থকা জটিলতা দূৰ কৰাৰ প্ৰয়াস কৰিছে বেজেৰা এবাকাছে। এই প্ৰতিষ্ঠানে আজি এবছৰ সম্পূৰ্ণ কৰিলে আৰু এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি নতুনকৈ স্থাপন কৰা এটি গৃহ শুভ উদ্বোধন কৰে বেজেৰা উদয়ন শান্তি নিকেতনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা প্ৰণতি কলিতাই। অনুষ্ঠানটোত উপস্থিত থাকে জিতু ডেকা, জিপি মণি বৰা, মিনাৰুল হক, চুৰহাবুদ্দিন চৌধুৰীকে ধৰি অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি। অনুষ্ঠানটোৰ মুখ্য পৰিচালক উৎপল বৰা আৰু মানসজ্যোতি ডেকা। বেজেৰা এবাকাছৰ শিক্ষক হিচাপে আছে মৃন্ময়ী ডেকা, অলকেশ ডেকা আৰু অংকিতা ডেকা। অনুষ্ঠানটোৰ শেষত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ গীত নৃত্যও প্ৰদৰ্শন কৰা হয়। এবাকাছ শিকিবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে বেজেৰা এবাকাছৰ লগত যোগাযোগ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। আমি বাইদেউকো দুআষাৰ ক'বলৈ Add 4, add 1, add 9, less 5. 34. এটা আপোনাক ক্যালকুলেটর চাব পাৰে দেই, ক্যালকুলেটর মাৰি চাব পাৰে দুটো আনসার। Next, add 25, add 4, less 9, less 4, add 5. 21. বলছেন আপনি চাব পাৰে ক্যালকুলেটর। Next, add 5, add 3, add 8, add 9, add 5, add 4. 34. কৰিব লাগে। আকৌ 5 যোগ কৰিবলৈ আমাৰ আঙুলিকেইটা নাই। আমাৰ ইয়াতে শেষ হৈ গ'ল। আকৌ ভৰি আঙুলি ল'ব লাগিব। ভৰি আঙুলি 5, আকৌ add 5, less 3, less 1, add 4. That is 9. Answer to correct. Add 3, add 5, add 1, less 5, less 4, add 2, add 5. 7. Listen it? Correct. 25, add 4, less 5, less 20. Listen it? বঢ়িয়া বঢ়িয়া। ক্লেপ এটা মাৰি দিয়ক দেই। So এতিয়া এইটো লেভেল 95 into 5. এনেকৈ মাল্টিপ্লিকেশ্যন আহিব, লাহে ডিভিজন আহিব। লেভেলটো উঠিলে আৰু এটা প্ৰব্লেম, ইয়াতে লেভেলটো উঠা মানে জুইত ভৰি দিয়া যেন পায়। আমাক ফোন কৰিলে পাব, লগতে আমাক ইয়াতে থকা মেমহঁতক ফোন কৰিলে তেওঁলোকে বুজাই দিব। মই তেওঁলোকক কৈ দিছোঁ কথাবিলাক। যেতিয়া দুমোজা লাগিব তেতিয়া আপোনালোকে ডাইৰেক্ট ফোন কৰি যদি সিহঁতৰ ডাউটখিনি ক্লিয়াৰ কৰি ল'ব। এইখিনিতে আমাৰ ফালৰ পৰা যিখিনি জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে। দ্বিতীয়তে ধন্যবাদ। ধন্যবাদ। অভিভাৱক মহোদয় আৰু আমাৰ এই এবাকাছৰ শিক্ষক তাত হয়তো যিমানখিনি সময় পাব লাগিছিল ছাত্ৰ ছাত্ৰীসকলে সিমানখিনি সময় পৰিচয়
আমাৰ সভানেত্ৰী মহোদয় উপস্থিত জোনাক প্ৰথমতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। মই অভিভূত হৈ পৰিছোঁ। আচলতে এবেকাছ আজিৰ পৰা এবছৰ আগত ইয়াতে প্ৰতিষ্ঠা কৰিছিল উৎপল বৰা আৰু মানস প্ৰতিম ডেকাই, আৰু অতি কম সময়ৰ ভিতৰতে তেওঁলোকে বেচেৰা অঞ্চলত এটা ভাল বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মই প্ৰথম অৱস্থাত এবেকাছৰ বিষয়ে ইমান নাজানিছিলোঁ, কিন্তু এদিন আহি যেতিয়া তেওঁলোকৰ এই গোটেইখিনি দেখিলোঁ, মই সিদিনা খুব ভাল লাগিছে, আৰু তাৰপিছত মই কেতিয়াবা সময় সুবিধা পালে ইয়াত সোমাওঁ, আৰু আজি তেওঁলোকৰ যিখিনি প্ৰগ্ৰেছ এইখিনিত মই আপ্লুত হৈছোঁ। আৰু এবছৰতে যে তেওঁলোকে এটা নতুন গৃহ পাতি সেইটো আজি শুভ উদ্বোধন কৰিলে, তাত আচলতে মই তেওঁলোকক নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ হিউমেন কেপিটেল ৰিজিং এবেকাছৰ আমাৰ শাখা এটা ইয়াতে বেজেৰা আজি বৰ্ষপূৰ্ণ কৰে, চ' তাৰ কাৰণে আমি অতিকৈ আনন্দিত। আৰু আমাৰ বেজেৰাৰ লগতে আমাৰ অসমৰ 24টা জেগাত নৰ্থ লখিমপুৰ, গোৱালপাৰা, গুৱাহাটীৰ 8 জেগাত, ওদালগুৰি ডিষ্ট্ৰিক্টৰ টংলাত, এই আটাইবিলাকতে আমাৰ চেণ্টাৰবিলাক আছে। আৰু এই এবেকাছ শিক্ষাৰ ফলত ল'ৰা ছোৱালীৰ যি বৌদ্ধিক আৰু মানসিক শক্তিৰ যি বিকাশ হোৱা আমি দেখিছোঁ, চ' তাত আমি খুব অতি সোনকালে তেওঁলোকে যিখিনি আমাৰ মেণ্টেল মেথছৰ দ্বাৰা যিখিনি তেওঁলোকে গাণিতিক বিষয়ত যিখিনি বৌদ্ধিক বিকাশ হৈছে সেইখিনি অত্যন্ত লাভদায়ক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। হয়, যিখন আমাৰ মেথছৰ যিবিলাক আমাৰ পেপাৰ থাকে সেইখন আমাৰ 3 ঘণ্টা পেপাৰখন আমাৰ 1.5 ঘণ্টা শেষ কৰি দিয়ে। তাৰপিছত সিহঁতে বাকী 1.5 ঘণ্টা সময় সিহঁতে আকৌ ৰিচেক কৰে। তাৰ ফলত কি হৈছে, সিহঁতৰ যিখিনি নম্বৰ থাকে যদি ক'ৰবাত 2-এটা ৰখি গৈছে, সিহঁতে আকৌ এইখিনি ভালকৈ কাৰেকশ্যন কৰিবলৈ কি পেপাৰখন ছাবমিট কৰিব পাৰে। বেঞ্চ বুলিয়ে নহয়, বাকী আমাৰ ব্ৰেইনৰ 2টা ছেট থাকে, লেফ্ট আৰু ৰাইট, এই 2টা ছেট এক্টিভেট হোৱা দেখা যায় এবেকাছ কৰাৰ ফলত।